তো হেল্ল' গাইজ, কি খবৰ? চবৰে ভালে চাগে? আৰু বহুত দিন ব্লগ দিয়া নাই, মানে ঘৰতো অলপ কাম আছিলে আৰু ডিউটিৰ কাৰণেও টাইম পোৱা নাছিলোঁ। আজি আহিছোঁ এটা আনবক্সিং কৰিবলৈ, মানে কাৰোবাক ছাৰপ্ৰাইজ কৰিবলৈ। আৰু আজি মোৰ লগত আছে এইফালে যেন হাই গ'ডে। তাৰপিছত এতিয়া আনবক্সিংটো চাব আপোনালোকে, কাক দিম আৰু কি বস্তু আছে, তো চাই থাকক পিছৰখিনি। কালি আহি পালে ফ্লিপকাৰ্টৰ পৰা এইটো কি আছে মই এতিয়া দেখাই আছোঁ আপোনালোকক। আৰু কোনোবা স্পেচিয়েল মানুহৰ কাৰণে আনিছোঁ, সেইবুলি এতিয়া চবেই গাৰ্লফ্ৰেণ্ড বুলি ভাবিব, হ'বও পাৰে, তো চাই থাকক। একচুৱেলি এইটো আনিছোঁ মই ফ্লিপকাৰ্টৰ পৰা দেৱালীৰ সময়তে অৰ্ডাৰ দিয়া এটা মোবাইল, প'ক' M2, তো 6GB 64GB ৰেম। তো এবাৰ খোলা হৈ গ'ল, তথাপিও আপোনালোকৰ আগত এবাৰ খুলি দেখাইছোঁ। ধুনীয়াকৈ পেকিং কৰি দিছে এইটো বক্সটো, আৰু এখন বিলখন নাচালেও হ'ব। এইটো হৈছে প'ক' M2, 6GB 64GB ৰোম, 5000 mAh বেটেৰী আৰু ফুল HD প্লাছ হয়। তাৰপিছত এইফালে আছে 13 মেগাপিক্সেল কোৱাড কেমেৰা, ব্লেকত আহিছে। তো খুলিছোঁ এতিয়া, কি কি আছে বক্সত। এইখনত কি আছে চাব লাগিব। ইয়াত আছে এখন মেনুৱেলখন, তাৰপিছত এইটো পিনটো, বাকী একো নাই ইয়াত চাবলগীয়া। আৰু মোবাইলটো ধুনীয়া লাগিছে ন? তো প'ক' M2 এতিয়া গৈ ডাইৰেক্ট ছাৰপ্ৰাইজ দিমগৈ আৰু। তাৰপিছত এইফালে তলত আছে চাৰ্জাৰ, এইটো কিবা এটা ফাষ্ট চাৰ্জাৰ হয় চাগে, চাব লাগিব, পাহৰি গ'লোঁ মই। তো এতিয়া সোমোৱাই থৈ দিওঁ, গোটেই ডিটেইলছখিনি কৈ আছোঁ, 1 মিনিট ৰ'ব। তো একচুৱেলি এইটো আপোনাৰ চেলফি দিছে 8 মেগাপিক্সেল, তাৰপিছত প্ৰচেছৰ দিছে মেডিয়াটেক হেলিঅ' G80, অক্টাকৰ প্ৰচেছৰ। তো এইটো আনিছোঁ একচুৱেলি মাৰ কাৰণে। মাৰ মোবাইলটো যিহেতু অলপ প্ৰব্লেম দি আছিলে, আৰু আগৰ পুৰণাটো চলাই আছিলে কিবা মাইক্ৰ'মেক্সৰ কিবা এটা, ইউটিউবটোও নচলে য'ত। তো মাক চাবলৈ লাগে ইউটিউব, আৰু অসমীয়া চিৰিয়েলখিনিৰ কাৰণে স্পেচিয়েলি। তো ইউটিউবৰ কাৰণে একচুৱেলি মানে এইটো ভালেই, আৰু গেম চেমটো নেখেলেই, 6GB ৰেম আছেই। তো এইটো কাৰণে অৰ্ডাৰ দি আনিলোঁ, আৰু এতিয়া মাক দিমগৈ আপোনাৰ ছাৰপ্ৰাইজ। তো কালি যেতিয়া মই হোৱাটছএপৰ ষ্টেটাছ লগাইছিলোঁ, তেতিয়া মানে চবেই মোক মেছেজ দি আছিলে কাৰ কাৰণে, কোন হয়, কি। তো এইটো চবেই ভাবিছিলে চাগে গাৰ্লফ্ৰেণ্ডৰ কাৰণে আনিছোঁ বুলি, কিন্তু গাৰ্লফ্ৰেণ্ডৰ কাৰণে নহয়, এতিয়ালৈকে গাৰ্লফ্ৰেণ্ড নাই। তো সেইটোতো প্ৰশ্নই নুঠে। আৰু মাৰ কাৰণে আনিলে মনটোও ভাল লাগে, মাও ভাল পাব এতিয়া। তো এতিয়া মাক দিওঁগৈ ছাৰপ্ৰাইজ। তো এতিয়া পিছত নতুন ব্লগ আহি আছে, আমি ক'ৰবাত যোৱা প্লেনিং কৰি আছোঁ। তো এইকেইদিনৰ ভিতৰতে নতুন ব্লগটোও আহি যাব, তো চাই থাকিব, কেনেকুৱা পালে জনাব। আৰু ইয়াৰ ৰিভিউটো দিম মই কেইদিনমানৰ পিছত, কেনেকুৱা মানে পাৰফৰ্মেঞ্চটো কেনেকুৱা, মই নিজেই ইউজ কৰিম কেইদিনমান। তো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। নাও বাই বাই।